নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওন মাহৰ শিৱৰাত্ৰি ইচ্ছা পূৰণৰ এটা বিশেষ দিন। দুখিত যে ভিডিঅ'টো দিওঁতে দেৰি হৈ গ'ল, কিন্তু তথাপিতো সময় আছে, আপোনালোকে কৰিব পাৰিব। আৰু এটা সহজ পদ্ধতিৰে আপোনালোকে এই উপায়টো কৰক আৰু আপোনালোকৰ মনৰ ইচ্ছাও পূৰ্ণ কৰিব মহাদেৱে। কি কৰিব? মাত্ৰ এই সহজ উপায়টো কৰক। আজি ৰাতিৰ পৰা অহাকালি ৰাতিপুৱা 5 বজাৰ ভিতৰত আপুনি যেতিয়াই পাৰে গা ধুই ল'ব, কিন্তু পৰিষ্কাৰ বস্ত্ৰ পিন্ধি ল'ব আৰু পৰাপক্ষত নিৰামিষ খাদ্য খাব। যদি দিনত আপোনালোকে আমিষ খাইছিলে তেতিয়াও বাৰু হ'ব, কিন্তু ৰাতি নিৰামিষ খালে ভাল হয়। তাৰপিছত আপোনালোকে মহাদেৱৰ শিৱলিংগত ৰাতিপুৱা 5 বজাৰ আগতে অহাকালি মানে 3 আগষ্টৰ ৰাতিপুৱা 5 বজাৰ আগতে মহাদেৱৰ শিৱলিংগত ঘৰৰ পানী অৰ্পণ কৰিব। যদি গংগাজল আছে অলপমান গংগাজল মিহলাই ল'ব, আৰু যদি গংগাজল নাই কেৱল পানী অৰ্পণ কৰিব। আৰু অৰ্পণ কৰোঁতে মহাদেৱক ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰিব। মহাদেৱক মনতে ভাবিব, মনৰ ইচ্ছাটো প্ৰকাশ কৰিব আৰু চাকি জ্বলাই এই কামখিনি কৰিব। পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিহে কৰিব। মহাদেৱলৈ এই পূজা সেৱা আপোনালোকে কৰিব লাগিব 3 আগষ্টৰ ৰাতিপুৱা 5 বজাৰ আগতেই। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।